हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल আৰু আজিৰ ভিডিঅ'ত মই কম 1 লাখ ভিউ ইউটিউবে আমাক কিমান টকা দিয়ে যদি আপুনি এতিয়া ইউটিউব কৰে বা ভৱিষ্যতত কেতিয়াবা নহলে কেতিয়াবা কৰিব তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত দৰকাৰী কাৰণ ইয়াত আপুনি জানিব পাৰিব যে 1 লাখ ভিউ ইউটিউবে কিমান টকা দিয়ে আৰু এটি মই প্ৰ্যাকটিক্যালি এইখন মোবাইলত দেখাম এইটো মোবাইলত দেখাম হৈছে আৰামছে দেখাম এই দুইটা ভিডিঅ' দেখাম যত 8 মিনিটৰকৈ কম হলে কিমান টকা দিয়ে আৰু 8 মিনিটৰকৈ বেছি হলে কিমান টকা দিয়ে কাৰণ 8 মিনিটৰকৈ কম হলে এডভাৰটাইজ কম আহে আৰু 8 মিনিটৰ বেছি হলে ভিডিঅ'ত এডভাৰটাইজ বেছিকৈ আহে হৈছে আৰামছে দেখাম তুমি একদম মজাকৈ বুজি পাবা কোনো টেনচন নাই এতিয়া বহুত এটো দেখাৰ কাৰণ হৈছে বহুত ইউটিউবাৰে ডাঙৰ গাড়ী ডাঙৰ বস্তু দেখায় আৰু মানুহে ভাবে যে ইহতৰ লাইফ বিলাক এনেকুৱা লাইফ ষ্টাইল ইটো কিন্তু এনেকুৱা নহয় ইউটিউবাৰকৈ চাকৰিয়ালে বহুত বেছি আৰ্ন কৰিব পাৰে কিন্তু তাই দেখাব ক'ত হি এজন চাকৰিয়াল বা এজনী চাকৰিয়ালে দেখাব ক'ত সেইখিনি ফেম থাকিব লাগিব সেইখিনি অডিয়েন্স থাকিব লাগিব যিয়ে তাক চাই হয়তো হি বা তাই বহুত আৰ্ন কৰি আছে চাকৰিত বিজনেছত কিন্তু দেখুৱাবলৈ চেনেল নাই গতিকে কি হেতুৱে সেই কাৰণে বহুত সৰু ল'ৰা ছোৱালী সৰু 8 বছৰৰ পৰা আৰম্ভ কৰি চাব কিন্তু 12 বছৰ 15 বছৰ 16 বছৰ ল'ৰা ছোৱালী ইউটিউবাৰ হ'ব বিচাৰে সকলোৱে আৰু হিহঁতে নাজানে ইউটিউবত ভৱিষ্যত আছে না নাই এইটো বহুত ডাঙৰ টপিক ভৱিষ্যত আছে না নাই এইটো বহুত ডাঙৰ টপিক মই আজি ইয়াত 3 বছৰ সাস্টেইন কৰিছো মজানাকিৰ দ্বাৰা তথাপিও ভাবো যে কেৰিয়াৰ আছে না নাই কালি ইটো নহলে কি হ'ব হঠাৎকৈ হেক হৈ গলে কি হ'ব আৰু বহুতে 16-17 বছৰ ল'ৰা ছোৱালী একো নজনাকৈ ভাবে যে ইয়াত কেৰিয়াৰ আছে না নাই এইটো কৰি যাম পাগল হৈ যায় সো সেই কাৰণে মই এই ভিডিঅ'ত 1 লাখ ভিউত কিমান টকা আহে সেইটো দেখাব বিচাৰিছো কাৰণ টকা মানে মোটিভেশ্যন টকা মানে ইনস্পিৰেশ্যন টকা মানে সম্পত্তি টকা মানে সম্পৰ্ক টকা মানে গোটেই হৈছে না নহয় এটা ফিলসফিক্যাল টাইপৰ বস্তু কিন্তু আপুনি বুজি পায় টকা মানে কি সো আজি মই এটো দেখাই দিম যে 1 লাখ ভিউত কিমান টকা আহে যাতে আপুনি ভৱিষ্যতখিনি দেখা পায় এই দিখে গলে মই ক'ত যাম আৰু এই দিখে গলে মই ক'ত যাম হৈছে আজিৰ ক্ষেত্ৰত যদি মই দুইটা ভিডিঅ' দেখাই আছো এটা 8 মিনিটৰকৈ সৰু এটা 8 মিনিটৰকৈ ডাঙৰ হৈছে সো স্ক্ৰিনত চাবা ভালকৈ মই দেখাই আছো সো প্ৰথমে মই অন কৰিম ক্ৰিয়েটৰ ষ্টুডিঅ' বা YT ষ্টুডিঅ' বুলি ক'ব পাৰি আৰু ইয়াত এটা ভিডিঅ' আছে য'ত মোৰ 1 লাখ ভিউ আছে এটো হৈছে আমাৰ বেয়া ছাত্ৰ নামৰ ভিডিঅ'টো আৰু ই 7 মিনিটৰ ভিডিঅ' অনলি 7 মিনিটৰ ভিডিঅ' 1 লাখ ভিউ আছে ইয়াত যদি মই গো টু এনালিটিক্সত ক্লিক কৰো ইয়াত চাবা তুমি ৰেভিনিউ খিনি কিমান আছে অনলি $28.94 অৰ্থাৎ আচ্ছা মই চাই আছো ইয়াত দেখাই আছো 29 ধৰা ডাইৰেক্ট 29 মানে 2413 টকা এটা ভিডিঅ' 8 মিনিটৰকৈ কম বনাওতে হয়তো 2 দিন লাগিব পাৰে বা এদিন লাগিব পাৰে তাত কিমান 2400 টকা ধৰা 2400 কিমান টকা আছিল মই নিজে পাহৰিলো 2413 টকা আৰু এটো ইউটিউবৰ পৰা স্পন্সৰশ্বিপ মানে নাই সো হয়ৰ পৰা আহে নহয় এনেকুৱা নহয় যে নাহে কিন্তু কথা হল লাগি থাকিব লাগিব কেতিয়া ভিডিঅ' ভাইৰেল হয় কেতিয়া ভিডিঅ' ভাইৰেল নহয় আৰু ভাইৰেল হৈ যদি 1 লাখ ভিউ আহে তেতিয়াহে আহিব আৰু প্ৰত্যেকটা ভিডিঅ'তে 1 লাখ ভিউ নাহে না কিছুমানটো 500-600 হেক হৈ যায় কিছুমানটো 2-3 তাকো ওচৰৰ বন্ধু কেইটাই চাৱা ভিডিঅ' থাকে হয় না নহয় তুমি মোক সাবস্ক্ৰাইব কৰা মই তোমাক সাবস্ক্ৰাইব কৰিম তুমি মোক ভিউ দিয়া মই তোমাক ভিউ দিম এনেকুৱা টাইপৰ থাকে বহুত জনৰ আৰু হেতু কাম নকৰে হৈছে তুমি যদি আজি এনেকুৱা কাম কৰি আছা তেনেহলে হেতু কাম নকৰিব তুমি বাদ দিয়া ষ্টাৰ্ট কৰা কন্টেন্ট বনাবলৈ হৈছে আৰু 1 লাখ ভিউ যদি হয় তুমি এখিনি পাবা আৰু এটা ভিডিঅ' দেখাই আছো য'ত 1 লাখ ভিউ আছে কিন্তু ভিডিঅ'টো 22 মিনিটৰ হয় আৰু 22 মিনিটৰ ভিডিঅ'ত তুমি জানা অলপমান কষ্ট হয় বনাবলৈ মানে কষ্ট নহয় এনজয় কৰো কামটো মই কিন্তু কথা হৈছে টাইম বেছি লাগে হয়তো 5 দিন লাগিব হয়তো 6 দিন লাগিব এনেকুৱা হ'ব পাৰে সো এইটো ভিডিঅ' চোৱা ইয়াত 1 লাখ ভিউ আছে দাদিয়ে ললে বাইক ইয়াত 1 লাখ ভিউ আছে আৰু যদি আমি ইয়াৰ এনালিটিক্সত যাও ভিডিঅ' এনালিটিক্সত ইয়াত আমি ৰেভিনিউখিনি দেখা পাম মানে উপাৰ্জনখিনি দেখা পাম কিমান টকা হৈছে $46.41 আৰু ইয়াত যদি আমি যাও গুগলত মাৰি চাও কিমান হৈছে অসমীয়াত নহয় ৰূপিছত 3411 টকা সো এটা ভিডিঅ'ৰ পৰা 3411 টকা বেয়া ইনকাম নহয় আৰু চাকৰিয়ালৰ হিচাপত বেয়া হ'ব পাৰে কাৰণ এটা ভিডিঅ' বনাবলৈ
হয়তো 5 দিন 6 দিন লাগিছে এইটো কাৰণ 22 মিনিটৰ ভিডিঅ' আৰু তুমি ডিসাইড কৰা তুমি জবত যাবা নে ইউটিউবত আহিবা নে বিজনেছ লাইনত যাবা নেকি ইউটিউবটো জব নহয় ইউটিউবটো বিজনেছো নহয় ইউটিউবটোক আমি সেলফ এমপ্লয়েড বুলি ক'ব পাৰো মানে নিজৰ ইয়াত বন্ধুক ৰাখি নিজে কাম কৰা আৰু হৈছে কাৰণ কামটো কৰিব লাগিব হৈছে এইখিনিয়ে যদি তুমি ভৱিষ্যত প্ল্যান কৰিছা ভাল ইউটিউবাৰ হ'ব লাগিব ইউটিউবত ভিডিঅ' বনাবলৈ অকাত দেখাৰ বাহিৰে বহুত জনৰ একো নাথাকে মূৰত ফপৰা থাকে সো এনে আহি যায় মানে গালি গলছ পাৰিলে কি হয় যদি মই ভিডিঅ'ত যি গালি দিওঁ বহুত গালি কি ইউটিউবাৰ ৰ'ষ্ট কৰোঁ তুমি মোক গালি কমেণ্টত গালি লিখিবা আৰু যেতিয়া তুমি মোক কমেণ্টত গালি লিখিবা মই আকৌ ৰিপ্লাই দিম বহুত মানুহ আহিব এংগেজমেণ্টখিনি বাঢ়ি যাব আৰু ভিডিঅ'টো ভাইৰেল হৈ যাব সো আপুনি যদি ভাবে গালি দিয়া ইউটিউবাৰবিলাক বা গালি দিয়া ফেচবুকৰ যিবিলাক গালি দিয়ে সেইবিলাক বহুত ওপৰত উঠি আছে তেনেহ'লে ইয়াত বহুত ডাঙৰ অৱদান আপোনাৰো আছে কাৰণ আপুনিও গৈ গালি দিয়ে কমেণ্টত আৰু সেই গালি মিলি ডাঙৰ গালি হৈ যায় সো আজিৰ ভিডিঅ'ত এইখিনিয়ে যদি আপোনাক ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব কিন্তু কমেণ্ট কৰিব যে আপুনি ভৱিষ্যতত কি হ'ব বিচাৰে ইউটিউবত যাব না বিজনেছ লাইনত যাব না জবত মাথা মাৰি আছে কমেণ্ট কৰিব ধন্যবাদ